নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এনজে ৰিভিউৰ আন এটি বিশেষ ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে, ভালে আছে। 15 আগষ্টৰ প্ৰাক্ষণত বহুত কেইখন ডাঙৰ ছবি ৰিলিজ হ'বলৈ গৈ আছে, অৰ্থাৎ 11 আগষ্টত বহুত কেইখন ছবি মুক্তি পাবলৈ গৈ আছে। তাৰে ভিতৰত কোনখন ছবি আপোনালোকে চাবৰ কাৰণে এক্সাইটেড হৈ আছে তলত কমেণ্ট কৰি পেলাই জনাব। আৰু কোনখন চিনেমা ৰিলিজ হ'বলৈ গৈ আছে আৰু মই কোনখন চিনেমা চাবৰ কাৰণে এক্সাইটেড হৈ আছো সেই বিষয়ে আজি আপোনালোকক জনাম, গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। অহা 11 আগষ্টত মুকলি হ'ব লগা প্ৰথম চিনেমাখন হৈছে এনিমেল। হয়, ৰণবীৰ কাপুৰৰ মষ্ট ৱেটেড ফিল্ম এনিমেল। আৰু এই ছবিখন চাবৰ কাৰণে মই বহুত বেছি এক্সাইটেড। আপোনালোকে বাৰু এক্সাইটেড হয়নে নহয় নাজানো। এই ছবিখনৰ যেতিয়া টিজাৰ মুকলি কৰি দিছিলে সেই টিজাৰটো চাই পেলাইও মোৰ বহুত বেছি ভাল লাগিছে। আৰু টিজাৰটো চোৱাৰ আগৰ পৰাই আচলতে এই ছবিখন চাবৰ কাৰণে মই বহুত বেছি এক্সাইটেড হৈ আছো, কাৰণ এই ছবিখন ডাইৰেকশ্যন কৰিছে সন্দীপ ৰেড্ডি বাংগাই। আৰু আপোনালোকে সন্দীপ ৰেড্ডি বাংগাক নিশ্চয় জানে। তেওঁৰ ইয়াৰ আগৰ চিনেমাখন আছিলে অৰ্জুন ৰেড্ডি, অৰ্থাৎ য'ৰ পৰা কবিৰ সিং চিনেমাখন বনোৱা হৈছে। কবিৰ সিংখনত তেওঁৱে ডাইৰেকশ্যন কৰিছে, গতিকে তেনেকুৱা এজন ডাইৰেক্টৰৰ চিনেমা চাবৰ কাৰণে নিশ্চয়কৈ কিবা এটা হেঁপাহ থাকে। আৰু তেওঁ বহুত বেছি টেলেণ্টেড ডাইৰেক্টৰ হয়। তেওঁ যেতিয়া কবিৰ সিংখন বনাইছিলে, অৰ্থাৎ অৰ্জুন ৰেড্ডিখন বনাইছিলে, তেওঁক বহুত বেছি বিতৰ্ক কৰা হৈছিলে, বহুত বেছি ট্ৰল কৰা হৈছিলে। বহুতে তেওঁক কৈছিলে যে কবিৰ সিং অৰ্থাৎ অৰ্জুন ৰেড্ডি চিনেমাখন সামাজিকভাৱে ভাইলেন্স চিনেমা হয়, সেই বুলি তেওঁক বিতৰ্ক কৰা হৈছিল। আৰু তেওঁ এটা ইণ্টাৰভিউত কৈছিলে যে অৰ্জুন ৰেড্ডি অৰ্থাৎ কবিৰ সিংখন একো ভাইলেন্স নহয় সামাজিকভাৱে, তাতকৈ বহুত বেছি দুগুণে বেছি ভাইলেন্স থকা চিনেমা এখন মই বনাম, আৰু সেইখনৰ নাম হ'ব এনিমেল। অৰ্থাৎ এইখনে সেইখন চিনেমা যিখন বহুত বেছি ভাইলেন্স। আপোনালোকে নিশ্চয়কৈ টিজাৰটো চালাই গম পাব যে ছবিখনত ৰণবীৰ কাপুৰ কেনেকুৱা এটা লুক আছে, কেনেকুৱা ধৰণৰ মাৰ কাট একদম পুৰা ভৰপূৰ আছে। গেংষ্টাৰ থ্ৰিলাৰ মুভি হয় এইখন। আৰু এই ছবিখনত ৰণবীৰ কাপুৰৰ লগত আছে ৰশ্মিকা মন্দানা, অনিল কাপুৰ, ববি দেওল আৰু বহুতো কলা কুশলী। গতিকে এই ছবিখন নিশ্চয়কৈ এখন ভাল ছবি হিচাপে পৰিগণিত হ'ব। আশা কৰোঁ আপোনালোকে এই ছবিখন চাব। মইতো চাবলৈ বহুত বেছি এক্সাইটেড। আপোনালোকে বাৰু এক্সাইটেড হয়নে নহয় তলত কমেণ্ট কৰি পেলাই নিশ্চয় জনাব। আৰু 2 নম্বৰত আছে আমিষা পেটেল আৰু ছানী দেওলৰ মষ্ট ফেমাছ চিনেমা, 2001 চনত ৰিলিজ পোৱা চিনেমা গাদাৰ এক প্ৰেম কথা ছবিখনৰ চিকুৱেল, অৰ্থাৎ গাদাৰ পাৰ্ট 2। আৰু এই ছবিখন চাবৰ কাৰণে আচলতে মই বহুত বেছি এক্সাইটেড। তেতিয়া 2001 চনত যেতিয়া গাদাৰ এক প্ৰেম কথা ৰিলিজ হৈছিলে, তেতিয়া আমি একচুৱেলি সেই ছবিখন ডিছ আনি পেলাই চিডিত চাইছিলোঁ। তাতে ইমান ভাল লাগিছিল, কিন্তু এইবাৰ আমি থিয়েটাৰত অৰ্থাৎ চিনেমা হলত গৈ পেলাই চাম গাদাৰ পাৰ্ট 2, আৰু ছানী দেওলৰ একশ্যন চাবলৈ পাম। গতিকে নিশ্চয়কৈ মই বহুত বেছি এক্সাইটেড। আপোনালোকেও নিশ্চয় চাগে এই চিনেমাখন চাবৰ কাৰণে বহুত বেছি এক্সাইটেড, কাৰণ তাৰ কিছুমান স্পেচিয়েল ডায়লগ, কিছুমান চিনছ মানে মানুহৰ পাহৰিব নোৱাৰা কিছুমান স্মৃতি আছে। এই দমকল ঘোলা দৃশ্য এটা বা বহুত কিছুমান ডায়লগ আছে যিবিলাক মানে ছানী দেওলক দেখিলে একচুৱেলি তেওঁ যে সঁচাকৈ তেনেকুৱা কৰিব পাৰে তেনেকুৱা এটা ফিল হয়। গতিকে এই গাদাৰ 2 চিনেমাখনৰ কাৰণে মই বহুত বেছি এক্সাইটেড। আৰু এই ছবিখন একচুৱেলি ডাইৰেকশ্যন কৰিছে, প্ৰথমখন যোনে ডাইৰেকশ্যন কৰিছিলে তেওঁৱে, অনিল শৰ্মাই। গতিকে আৰু এই ছবিখনত পুৰণা যিখিনি ষ্টাৰ কাষ্ট আছে, যে মেক্সিমাম ষ্টাৰ কাষ্ট এই ছবিখনত আপোনালোকে দেখিবলৈ পাব। আৰু এই চিনেমাখন বহুত বেছি এটা গেপ লৈ পেলাই আহি আছে। ইয়াৰ চিনেমাখনৰ চিকুৱেলটোৰ বহুত বেছি গেপ, সেইটোৰ কথা কোৱা নাই মই, ইয়াৰ কাহিনী ভাগৰ মাজতো বহুত বেছি এটা গেপ আছে। অৰ্থাৎ প্ৰথম কাহিনীটো আছিলে 1947ৰ আলম লৈ পেলাই বনোৱা আছিলে, সেই সময়ৰ কাহিনী আছিলে। এইবাৰৰ কাহিনীটো হৈছে 1971ৰ। এইবাৰৰ কাহিনীটো আপোনালোকক দেখুৱাব 1971ত ভাৰত আৰু পাকিস্তানৰ মাজত কি হৈছিলে তাৰ ওপৰত ভিত্তি কৰি পেলাই। আপোনালোকে যদি জানে 1971ত ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কি হৈছিলে, তলত নিশ্চয় কমেণ্ট কৰি পেলাই জনাব। আৰু এই ছবিখনৰ এটা ভাল পজিটিভ দিশ, অন্য এটা দিশ আছিলে এই ছবিখনৰ মিউজিক। এই ছবিখনৰ যিবিলাক গান আছিলে, যিটো মিউজিক আছিলে, বহুত বেছি উন্নত মানদণ্ডৰ আছিলে। আৰু সেই মিউজিকটো নিশ্চয়কৈ এই ছবিখনত এইবাৰো থাকিব। আৰু এইবাৰ এটা বহুত বেছি টেলেণ্টেড মাত, সকলোৰে প্ৰিয় মাত এটা আৰু সংযোজন হৈছে। গতিকে ইয়াৰ মিউজিক, ইয়াৰ গানবোৰ আৰু নিশ্চয় ভাল লাগিব। আৰু তেওঁৰ মাতটো হৈছে অৰিজিত সিং, গতিকে অৰিজিত সিঙৰ গান বুলি ক'লেতো ক'বই নালাগে। লগতে এই ছবিখন চাবৰ কাৰণে মইতো বহুত বেছি এক্সাইটেড। আপোনালোকে বাৰু এক্সাইটেড হয়নে নহয় তলত কমেণ্ট কৰি পেলাই জনাব। লগতে মনত ৰাখিব, হিন্দুস্তান জিন্দাবাদ থা, জিন্দাবাদ হে আৰু জিন্দাবাদ ৰাহেগা। আৰু 3 নম্বৰত যিখন চিনেমা আছে, এই চিনেমাখন আপোনালোকৰ মেক্সিমামৰে হয়তো প্ৰিয় চিনেমা হ'ব। আজিও যদি আপোনালোকে সেই চিনেমাখন চাই আজিও বৰিং নহয়, তেনেকুৱা এখন চিনেমা। আৰু সেই চিনেমাখন হৈছে 2012 চনত ৰিলিজ হোৱা অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱলৰ ব্লক বাষ্টাৰ মুভি অ' মাই গডৰ চিকুৱেল। অ' মাই গডৰ চিকুৱেল আহি আছে। আৰু এই চিকুৱেলখনত এইবাৰ অক্ষয় কুমাৰৰ লগত আছে এমি গৌতম, পংকজ ত্ৰিপাঠী, গোবিন্দ নামদেৱ আৰু বহুতো কলা কুশলী। নিশ্চয়কৈ এই ছবিখনো এখন বহুত বেছি ভাল চিনেমা হ'ব। আৰু এই ছবিখনত কিন্তু এতিয়া অকণমান কিবা চেঞ্জেছ আছে, কাৰণ প্ৰথম চিনেমাখন ডাইৰেকশ্যন কৰিছিলে উমেশ শুক্লাই, আৰু এইবাৰ যিটো পাৰ্ট 2 আহিব, এইবাৰৰ পাৰ্ট 2 ডাইৰেক্ট কৰিব অমিত ৰায়ে। আৰু এইবাৰৰ যিটো কাহিনী, অৰ্থাৎ প্ৰথমবাৰৰ কাহিনীটো ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ ওপৰত অকণমান ভিত্তি কৰিছিলে, আৰু এইবাৰৰ যিটো পাৰ্ট আহিব, ট্ৰেইলাৰটো চাই পেলাই আমি অনুভৱ কৰিছোঁ এইবাৰ মহাদেৱৰ ওপৰত অকণমান ভিত্তি কৰি পেলাই ইয়াৰ কাহিনীভাগ আগবাঢ়িব। কিন্তু এই ছবিখন চাবৰ কাৰণে একচুৱেলি মই চিনেমা হলত চাবৰ কাৰণে বৰ বেছি এক্সাইটেড নহয়, কাৰণ এনেকুৱা ধৰণৰ চিনেমা OTT প্লেটফৰ্মত চাইহে বেছি ভাল লাগে।
চিনেমা হলতো চাই ভাল লাগে ন ডাউট, কিন্তু বহুত একেলগে বহুত কেইখন চিনেমা ডাঙৰ ডাঙৰ চিনেমা আহি আছে, অকণমান লাৰ্জাৰ দেন লাইফ মাছ এণ্টাৰটেইন থকা চিনেমা আহি আছে। গতিকে সেইবিলাকৰ লগত একেলগে 2-3খন বা 4খন চিনেমা একেলগে চিনেমা হলত চোৱাটো মোৰ কাৰণে সম্ভৱ নহয়। গতিকে এনেকুৱা ধৰণৰ চিনেমা এখন মই OTT প্লেটফৰ্মত চাবৰ কাৰণে বেছি প্ৰিফাৰ কৰিম। কাৰণ এনেকুৱা ধৰণৰ কিছুমান চিনেমাত কিছুমান ডায়লগ যদি দৰ্শকৰ হাল্লাৰ কাৰণে বা কিবা কাৰণে বুজি পোৱা নাযায় বা শুনা পোৱা নাযায়, তেতিয়াহ'লে চাই পেলাই ভাল নালাগে। গতিকে ঘৰত যদি OTT প্লেটফৰ্মত চাওঁ, ভালকৈ একদম ভাবি চিন্তি চাব পৰা যায়, তেনেকুৱা ক্ষেত্ৰত এই ছবিখন চাই পেলাই বেছি ভাল লাগিব বুলি মই অনুভৱ কৰি আছো। আৰু আপোনালোকে জনাব আপোনালোকৰ মতামত, আপোনালোকে কেনেকুৱাকে চাই ভাল পাব এই ছবিখন, বা এই ছবিখনৰ কাৰণে আপোনালোকে এক্সাইটেড হয় নে নহয়। আৰু 4 নম্বৰ যিখন চিনেমা আছে সেইখন সাউথ ইণ্ডাষ্ট্ৰিৰ পৰা অহা পেন ইণ্ডিয়া ফিল্ম, সেইখন হৈছে জেইলাৰ। ৰজনীকান্ত দেৱৰ মষ্ট ৱেটেড ফিল্ম হয় এইখনো। আৰু এই চিনেমাখন ডাইৰেকশ্যন কৰিছে নেলছন দিলীপ কুমাৰে। নেলছন দিলীপ কুমাৰ সাউথৰ এজন বহুত বেছি টেলেণ্টেড ডাইৰেক্টৰ হয়। গতিকে এইখন চিনেমাও কম বুলি ক'ব নোৱাৰি। আৰু এইখন চিনেমাৰ বিষয়ে আপোনালোকে বা গম পাইছিলে নে নাই, যিসকলে জানিছিলে বা এই চিনেমাখনৰ কাৰণে আপোনালোকে এক্সাইটেড হয় নে নহয়, এইখনৰ বিষয়ে আপোনালোকে জনাব। আৰু এই 4খন চিনেমাই একচুৱেলি 11 আগষ্টত আহি আছে। ইয়াৰে ভিতৰত প্ৰথম হ'ল এনিমেল, গদৰ, তাৰপিছত অ মাই গড আৰু জেইলাৰ। ইয়াৰে ভিতৰতে অ মাই গড চিনেমাখন একচুৱেলি যি নিউজ আহি আছে বা তেওঁলোকে এতিয়ালৈকে যি ধৰণৰ কোনো ধৰণৰ প্ৰচাৰ চলোৱা নাই, তেনে ক্ষেত্ৰত বহুতে অনুমান কৰি আছে বা মোৰো এটা ফিলিংছ আহি আছে যে এই চিনেমাখন হয়তো পষ্টপন হ'ব পাৰে, হয়তো 11 আগষ্টত এই চিনেমাখন ৰিলিজ নহ'ব পাৰে। কিন্তু তেওঁলোকে যিটো ট্ৰেইলাৰ মুকলি কৰি দিছিলে, তাত স্পষ্টকৈ লিখি দিয়া আছিলে যে এইখন 11 আগষ্টত ৰিলিজ হ'ব। কিন্তু এতিয়া যিটো নিউজ আহি আছে, গতিকে এই চিনেমাখন হয়তো কিবা কাৰণত পষ্টপন হ'ব পাৰে। বাকী এনিমেল, গদৰ আৰু জেইলৰ ৰিলিজ হোৱাটো খাটাং। বাকী এই 3খন যদি ৰিলিজ হয়, এই 3খনৰ ভিতৰত আপোনালোকে চাবৰ কাৰণে কোনখন চাবৰ কাৰণে বেছি আগ্ৰহী, সেইটো আপোনালোকে নিশ্চয়কৈ জনাব। মইতো এনিমেল আৰু গদৰ চাবৰ কাৰণে বহুত বেছি এক্সাইটেড হয়। অবভিয়াছলি জেইলাৰখনো চাম, কিন্তু মই সেইখন অকণমান পিছে পৰে চাম, কিন্তু এনিমেল আৰু গদৰ নিশ্চয়কৈ চাম। আৰু কোনো এখন চিনেমা একচুৱেলি কম নহয়, ইয়াৰে ভিতৰত কোনখন ফ্লপ হ'ব বা কোনখন হিট হ'ব, ব্লকবাষ্টাৰ হ'ব, তেনেকৈ ক'ব নোৱাৰি। গোটেইখন চিনেমাই ভাল ভাল চিনেমা আহি আছে। এনিমেলখনৰ যিজন ডাইৰেক্টৰ সন্দীপ ৰেড্ডি বাংগা, তেওঁৰ এটা বেলেগ ধৰণৰ ফেন ফ্লয়িং আছে, তেওঁৰ এটা বেলেগ ধৰণৰ জনাৰ আছে। আৰু গদৰ 90sত যিবিলাক ল'ৰা ছোৱালী জন্ম পাইছে, গদৰখনৰ লগত এটা বেলেগ ধৰণৰ এটাচমেণ্ট, এটা বেলেগ ধৰণৰ ফিলিংছ আছে। সকলোৱে সেই গদৰ চিনেমাখনৰ লগত ৰিলেট কৰিব পাৰে। গতিকে সেইখনো এখন নিশ্চয়কৈ চলিব, ভাল চিনেমা হ'ব, ব্লকবাষ্টাৰ হ'ব বুলি আশা কৰোঁ। এনিমেলখনো হ'ব। আৰু তেনে ক্ষেত্ৰত জেইলাৰখন সাউথ ইণ্ডাষ্ট্ৰিত ৰজনীকান্তৰ যিটো দবদবা আছে, সেইটো আপোনালোকৰ আগত নিশ্চয়কৈ ক'বই নালাগে। আৰু তেওঁ অকণমান মাৰ্কেট ষ্টাৰ যিটো অলপ বেলেগ ধৰণে খটুৱাইছে এই চিনেমাখনত। তেওঁ বলিউডৰ পৰা লৈছে জেকি শ্ৰফক, বা মালায়ালম ইণ্ডাষ্ট্ৰিৰ পৰাও আছে, ইপিনে তামান্না ভাটিয়া, আৰু এনেকুৱা বহুত ডাঙৰ ডাঙৰ ষ্টাৰকাষ্ট আছে এই ছবিখনত। আপোনালোকে যদি ষ্টাৰকাষ্টটো এবাৰ ফ'ল' কৰে, আপোনালোকে গম পাব যে প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিৰ পৰাই পাৰালৈকে তেওঁ এজন ডাঙৰ ডাঙৰ ষ্টাৰ লৈছে। গতিকে তেওঁ মাৰ্কেট ষ্ট্ৰেটেজিটো তেনেকৈ কৰিছে। গতিকে সেইখন চিনেমাও নিশ্চয়কৈ চলিব। যদিও নৰ্থত ইমান বেছি ফেন ফ্লয়িং নাই বা ইমান বেছি নচলিবও পাৰে কিবা কাৰণত, কিন্তু সাউথত এই চিনেমাখনে এটা ভাল ইনকাম কৰিব। গতিকে সেইখনো ব্লকবাষ্টাৰ হ'ব বুলি মই ভাবোঁ। কিন্তু অ মাই গডখন যদি এই চিনেমা এইখনৰ লগত মুকলি কৰি দিয়ে, গতিকে গোটেইখন মাছ এণ্টাৰটেইনমেণ্ট, মাছ ফিল্ম, তেনে ক্ষেত্ৰত একেলগে 2-3খন চিনেমা চোৱাৰ পিছত অ মাই গড নিচিনা চিনেমা এখন দৰ্শকে হয়তো চিনেমা হলত আঁকোৱালি নল'ব পাৰে। গতিকে তেওঁলোকে যদি পষ্টপন কৰে, এটা ভাল ডিচিশ্যন হ'ব। আৰু পিছত এসপ্তাহ পিছত যদি সেই চিনেমাখন ৰিলিজ দিয়ে, নিশ্চয়কৈ দৰ্শকে আঁকোৱালি ল'ব। গতিকে আপোনালোকে কি ভাবে, আপোনালোকৰ মতামত জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। থেংক ইউ।